everyone, welcome back to my Facebook and YouTube channel. আপোনালোক সকলোকে মই এনাৰ্টি ব্লগত স্বাগতম জনাইছো আৰু আজি মই কাৰ কেক এটা বনাম আৰু আশা কৰিছো আজি এই ভিডিওটো আপোনালোকে চাই ভাল পাব বুলি যদি হে ভাল লাগে লাইক আৰু শেয়াৰ এটা কৰিবা যি সকলে মোৰ চেনেলত নতুনকৈ আহিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলক কাৰ কেক বনাই আপোনালোকক দেখুৱাই যাম আৰু ধুনীয়াকৈ বুজাই যাম প্ৰথমে কেকটো 3 পিস কৰি ললো আৰু এয়া দেখিছেনে প্ৰথম পিসটো ধুনীয়াকৈ ক্ৰীম দি ললো ক্ৰীম দি মিলাই আৰু এয়া অৰেঞ্জ ক্ৰাছটো দি লৈ ধুনীয়াকৈ মিলাই লম এতিয়া আৰু যদিহে আপোনালোকে ফাৰ্ষ্ট টাইম কেক বনাবলৈ ট্ৰাই কৰিছে তেনেহলে আপোনালোকে পাইপিং বেগ থাকে পাইপিং বেগত ধুনীয়াকৈ আপোনালোকে ক্ৰীম ভৰাই ল'ব তাৰপিছত ফুটা কৰি ল'ব তাৰপিছত ধুনীয়াকৈ কেকৰ সাইডে সাইডে দিব আৰু মিলাব খুবেই ধুনীয়া হয় আৰু সহজ হয় বস্তুটো আৰু এয়া সেকেন্ড পিসটো মই ধুনীয়াকৈ মিলাই ললো আৰু এতিয়া থাৰ্ড পিসটো দিম থাৰ্ড পিসটো ঠিক একে প্ৰসেস ধুনীয়াকৈ সুগাৰ সিৰাপ দি ক্ৰীমটো দি ধুনীয়াকৈ মিলাই লম এতিয়া ধুনীয়াকৈ ক্ৰীমটো লগাই কেকটো ৰাউন্ড কৰি লম আৰু কাট শেপটো দিম আপোনালোকে চাই থাকিব এইটো হৈছে আপোনালোকৰ ৰাউন্ড শেপটোতে মই চাৰিওফালে ধুনীয়াকৈ মিলাই লম আৰু কাট কৰিম আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ চেইনটা দি ললো চেইনটো দি সাইডৰ এক্সট্ৰাখিনি কাটি উলিয়াই লম আৰু যিখিনি এক্সট্ৰাখিনি মই ধুনীয়াকৈ কেকটোৰ ওপৰতে দি দিম যাতে কাট শেপটো মোৰ ধুনীয়াকৈ ওলাই যাব আপোনালোকে চাই থাকক এয়া 2 পিস কাটি ললো আৰু এতিয়া কেকটোৰ ওপৰতে মই 2 পিস ধুনীয়াকৈ মিলাই লম আৰু কাট শেপটো আহি যাব আৰু এয়া দেখিছেনে ওপৰত দি ললো আৰু কাট শেপটো আহি গ'ল আৰু সাইডৰ এক্সট্ৰাখিনি ধুনীয়াকৈ মই কাটি উলিয়াই লৈছো যাতে কাট শেপটো ধুনীয়াকৈ ওলাই যায় এতিয়া আগফালে কাটি ললো আৰু এতিয়া ধুনীয়াকৈ পিছফালে কাটি লম আৰু আমাৰ এয়া কাট শেপ ৰেডি এতিয়া কাট কৰি লম আপোনালোকে দেখিবলৈ পাব এয়া দেখিছেনে কিমান সহজতে ৰাউন্ড কেকটো মই ধুনীয়াকৈ কাট শেপ এটা দি ললো আৰু ধুনীয়াকৈ মিলাই লম ক্ৰীম দি আৰু এতিয়া মই ধুনীয়াকৈ ষ্টাৰ সৰু নজলছটো লৈ পাইপিঙত ভৰাই ধুনীয়াকৈ ব্লু কালাৰ দিম কেকটো আপোনালোকে চাই থাকিব এয়া চাওক ধুনীয়াকৈ পাইপিঙত ভৰাই ললো আৰু সৰু ষ্টাৰ নজলছটো হয় দেই আৰু চাৰিওফালে ধুনীয়াকৈ মই ব্লু কাৰ বনাই লম আৰু আৰু এয়া দেখিছেনে ধুনীয়াকৈ গাড়ী আমাৰ ৰেডি হৈ গৈছে আৰু এতিয়া অলপ কাম বাকী আছে আৰু যিখিনি মাজত গেপ থৈ দিছো তাতে মানে মই ষ্টাৰ নজলছতে হোৱাইট কালাৰটো দি ধুনীয়াকৈ মিলাই ল'ম গাড়ীটোতো অকল ব্লু কৰিলে নহ'ব ন হোৱাইটো আহিব লাগিব তেতিয়াহে দেখিবলৈ ভাল হয় আৰু যিকোনো কালাৰ লগত হোৱাইট এয়া আমাৰ গাড়ী ৰেডি হৈছে বাৰু আৰু অলপ কাম বাকী আছে আৰু যদিহে আপোনালোকে ইচ্ছা কৰে ঘৰত কাৰ কেক বনাবলৈ ধুনীয়াকৈ ৰাউন্ড শেপ এটা বনাই ল'ব বনাই আৰু ধুনীয়াকৈ কাৰ শেপ দি ল'ব তাৰপাছত ষ্টাৰ নজলছ লৈ ল'ব ষ্টাৰ নজলছত ধুনীয়াকৈ ব্লু কালাৰ আপোনালোকৰ পচন্দ অনুসৰি মোক ব্লু ভাল লাগেতো মই ব্লুটো দিছোঁ আৰু ব্লু আৰু হোৱাইট মিক্স কৰি মই কাৰটো ডেক'ৰেশ্যন কৰিছোঁ আপোনালোকে পিংক কালাৰ দিব ৰেড কালাৰ দিব যি আপোনালোকক ভাল লাগে আপোনালোকে দি যাব আৰু ধুনীয়াকৈ ডিজাইনটো কৰি ল'ব আৰু এয়া দেখিছেনে কাৰ ৰেডি এতিয়া চকাখিনি লগাবলৈ বাকী আছে আৰু এয়া চকা লগালোঁ আৰু চকা লগাবলৈ হ'লে আপোনালোকে অৰিঅ' বিস্কেট বা যিকোনো বিস্কেট আপোনালোকে ধুনীয়াকৈ লগাই ল'ব পাৰে আৰু দুইফালে দুটা চকা লগাই ল'লোঁ 4টা চকা আৰু চকা লগাই মোৰ কমপ্লিট হ'ল এয়া দেখিছেনে আৰু অলপ কাম বাকী আছে বাৰু কেক আমাৰ ৰেডি হৈ যাব কাৰ কেক এয়া সাইডে সাইডে অলপমান ডিজাইন কৰি লৈছোঁ যাতে গাড়ীটো দেখিবলৈ আমাৰ ভাল হয় আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে যিটো কালাৰ যেনেকুৱা টাইপৰ ভাল লাগে আপোনালোকে দিব আৰু ধুনীয়াকৈ ডিজাইন কৰিব আৰু এয়া ফাইনেলি আমাৰ কাৰ কেক ৰেডি হৈছে বাৰু এতিয়া মই ধুনীয়াকৈ গ্লাছ নজলছৰ ডিজাইনটো কৰি ল'ম যাতে কেকটো দেখিবলৈও ভাল লাগিব আৰু এয়া দেখিছেনে গ্লাছ নজলছটো ধুনীয়াকৈ গ্ৰীণ কালাৰটো ভৰাই ডিজাইনটো দি লৈছোঁ আৰু চাৰিওফালে দি ল'ম
ধুনীয়াকৈ চাৰিওফালে দি ল'লোঁ আৰু আমাৰ কাৰ কেক ৰেডি হৈ গ'ল। অলপ মাজতে খালী আছিলে কাৰণে মই সেইখিনিতো দি ল'লোঁ অলপমান। আৰু এই ফাইনেলি আমাৰ কাৰ কেক ৰেডি আৰু মটু পাতলো ষ্টিকাৰ আছিলে মই ধুনীয়াকৈ দি লৈছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰিব। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ, অন্য এটা ব্লগত লগ পাম। ধন্যবাদ।